আজি হ'ল মোৰ ভণ্টিৰ বিয়া আৰু তাই এতিয়া মানে ৰেডি হৈ আছে বিয়াৰ সাজযোৰ পিন্ধিবৰ কাৰণে। তো হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজিৰ ব্লগটো হৈছে বিয়াৰ ব্লগ। আজি বিয়াত মানে কেনেকৈ কি হয় চব দেখাম আজিৰ ব্লগত আপোনালোকক। আৰু আলহীবিলাক আহি আছে। আগৰ দিনা আলহী অহা নাছিল বাৰু, আজি বিয়াৰ দিনটোতে আলহীবিলাক আহি আছে। আৰু মোৰ ভণ্টি এনেকৈ ৰেডি হৈ আছে আৰু ইফালে ময়ো ৰেডি হ'বৰ কাৰণে ৰেডি হৈ গৈছোঁ অলম'ষ্ট। তো আম্মা আছে লগত, আম্মাও ৰেডি হোৱা নাই, আম্মা ৰেডি হ'ব আৰু। তো মই ৰেডি হৈ গ'লোঁ, মুনুক বেলেগৰ তাত দি পেলাই ৰেডি হৈ গ'লোঁ। তো ভণ্টি এনেকুৱা ৰেডি হৈ বহি আছে আৰু ওচৰত আছে মাহী ভণ্টিৰ লগত বহি আছে, চেলফি লৈ আছে। আৰু বিয়া যিহেতু তো ফটো ষ্টাইল এইবিলাকতো চলিয়ে থাকিব। এইজনী হ'ল মোৰ নানী, মোৰ ভাইটি, যিবিলাক আলহী আছে। তো মই ভাবিলোঁ যে মুনুক ৰেডি কৰাই দিলোঁ আৰু মুনুক ৰেডি কৰাই পেলাই আমি এতিয়া বাহিৰত যাওঁ, অলপ বাহিৰত কি হৈ আছে খানা পিনা বা মানুহ কেনেকৈ ক'ত বহিছে চব চাই লওঁ। তো মানে মুনুৰ লগত মই এনেকুৱা গৈ আছোঁ। এইফালে বহি আছে আমাৰ মাহী, পেহী, আম্মা, বৌহঁত আৰু তেওঁলোকে বিয়াৰ কাৰণে আহিছে। ভিডিঅ' অনে তেওঁলোকে হোৱা নাই, এতিয়া অন হৈছে। বহি আছে মোবাইলটো শ্ল' এতিয়া। হৈ গৈছে আৰু মোৰ। যিবিলাক মানে আলহী অতিথি আছে সেইবিলাক এতিয়া হওক দিয়া অহা আৰু হৈ দুখ গৈছে সুখ এতিয়া পাহৰি আৰু বহি বহি সুখত চবেই শান্তিত লেকচাৰ জীৱনটো পিটি এনেকৈ আছে কটাব লাগে ক'ত কি নহয়। হ'ল কি হাঁহি নহ'ল হাঁহি হয়নে কেনেকৈ। নহয়? আৰু চবেই জমনি কৰি আছে। আৰু আব্বাই যিবিলাক মানুহ মানে মাতিছিলে তো সেইবিলাক মানে আহিছে। আব্বাৰ যিবিলাক অলপমান মানে অলপমান ক্ল'জ হয় সেইবিলাক মানুহ আহিছিলে। তো মানে ইমান মই চিনিও নাপাওঁ কিছুমানক। আৰু বাহিৰত এনেকুৱা মানুহবিলাক বহিয়ে আছে কিছুমান। আব্বা পূৰা ব্যস্ত, আব্বা মানে অলপ মানে ৰেষ্ট ল'ব টাইম নাই, ইফালৰ পৰা সিফালে দৌৰি আছে। গেষ্ট আহি আছে, তেওঁলোকক মানে আদৰি আনি আছে, ইফালে সিফালে যাই আছে, ক'ত কি হৈ আছে নাই চাই আছে, এইবিলাক চাই আছে, চব চাই আছে। ইফালে ভিতৰত মানুহ ধুনীয়াকৈ ইফালে দৰা বহিব আৰু ইফালে বহি আছে মানে আব্বাৰ ক্ল'জ যিবিলাক আছে, আমাৰ ৰিলেটিভছবিলাক বহি আছে। তো আচ্ছা, এতিয়া দৰা আহি গ'ল আৰু দৰাৰ মানে যিখিনি নিয়ম কৰিব লাগে দৰা অহাৰ পিছত সেইখিনি মানে কৰি আছোঁ। মই ইমান নাজানো, আগতে এনেকুৱা বিয়া কেতিয়াও মানে ছেটেল কৰি পোৱা নাই। তো মানে অলপ লাজ লাগি আছে, অলপ চাই ফিল হৈ আছে। মানে মোৰ পিছফালে মোৰ বেকগ্ৰাউণ্ডত মানে ৰাখিছিলোঁ দুই এজনী, মানে তেওঁলোকে বহুত ভালকৈ মানে এইটো চিটুৱেশ্যন হেণ্ডেল কৰিব জানে। আৰু মোৰ ভাইজান আছিলে, তেওঁলোকেও জানে। কিন্তু মোৰ ভিতৰৰ পৰা অলপ মানে চাই ফিল আহি আছিল আৰু। তো মানে মই ইমান মানে সেইখিনি সময়ত মই তাতে মানে থাকোঁ নাথাকোঁ এনেকুৱা লাগি আছিল। আৰু তেওঁলোকে কিবাকিবি নিয়ম এনেকুৱা যে মানে পইচা দিয়া, মালা পিন্ধোৱা, কিবা কৰা, এইবিলাক কৰি আছিলোঁ আমি। আৰু ভালে লাগি আছিল, তথাপিও অলপ চাই ফিল হৈ আছিল। আৰু এইজন মাজৰজন হৈছে দৰা, মোৰ ভণ্টিৰ হাজবেণ্ড, হ'ব লগা হাজবেণ্ড। আৰু তেওঁৰ লগত তেওঁৰ ভিনীয়েক আৰু লগৰ ল'ৰাবোৰ আহিছিলে। আৰু আমাৰ যিখিনি ৰিলেটিভছ আছিল সেইখিনি আমি এনেকুৱা থিয় হৈ পেলাই মানে তেওঁলোকে কিবা এটা দি আছিল আৰু আমি তাতে অলপ জমনি ফূৰ্তি কৰি আছিলোঁ। আৰু এনেকুৱা হয়েই, বিয়াবিলাকত এনেকুৱা হয়েই। খুলি দিয়ক এটা। খুলি দিব লাগিব। কামটো কৰি দিলে হ'ল, খুলি দিলে হ'ল। সেকেন্ড প্ৰাইজ আছে তো। সেকেন্ড প্ৰাইজ আছে। নালাগে। তো এনেকুৱা আৰ্গিউমেণ্টৰ পিছত আমি কিবা এটা পে'মেণ্ট পাই গ'লোঁ। আৰু এতিয়া দৰাক আমি যাব দিম আৰু তেওঁ ৰাস্তা ক্লিয়াৰ, এতিয়া তেওঁ ছিট পাব, বহিব। আৰু এতিয়া এইফালে মানুহবিলাক এনেকুৱা খোৱা বোৱা কৰি আছে। মানুহবিলাক এইবিলাক আমাৰ আলহী, যিবিলাক আমাৰ ঘৰৰ আলহী, এইবিলাক আমাৰ ৰিলেটিভছবিলাক, মাহীহঁত, আম্মা, এনেকুৱা মামা মামী এইবিলাকে খাই আছে, বৌহঁত। মানুহ আহিছে নেকি? এই পাৰ্টিটোৰ লগত ময়ো বহি গ'লোঁ মানে খাবৰ কাৰণে। কাৰণ এতিয়া আমাৰ কইনাৰ মানে যিখিনি কেনে হৈছে কৰিবলগীয়া কাম, মানে বিয়া সম্পন্ন কৰিবলগীয়া কাগজত কিবা চহী মাৰা, কিবা কিবি কাজি অহা কাম, সেইখিনি এতিয়া আমাৰ কৰা হ'ব। আৰু আমাৰ কইনাই সেইখিনি কাম কৰি আছে। আৰু মোৰো মানে এনেকুৱা হৈছিলে, এইখিনি টাইমত অলপ মানে ভয় লাগে, কিবা অলপ বেলেগ এটা ভাৱ আহি যায় মনত। তো মানে চাই ফিল হয়, বহুত মানুহ ওচৰত থিয় হৈ থাকে, তো কুবুল ক'বলগীয়া হয়। আৰু এইটো ইছলামিক মানে আমাৰ যিটো ইছলামিক মতে এইখিনি মানে সম্পূৰ্ণ কৰিবলগীয়া হয়। মানে চব ধৰ্মৰে বেলেগ বেলেগ।
আৰু মই পূৰা পিছফালে বহি আছোঁ, মানে চাই আছোঁ কি হৈ আছে, কাৰণ মোৰ বিয়াৰ টাইমততো মই চাব পৰা নাছিলোঁ, মই তলফালে চাই আছিলোঁ আৰু কোনো মানে ৰিলেটিভছৰ বিয়া মই এনেকুৱা দেখা নাছিলোঁ, গতিকে ভণ্টিৰে বিয়া, তো সেইকাৰণে চব চাই আছিলোঁ ক'ত কি হৈ আছিল ক'ত কি নাই। আৰু মোৰ বিয়াৰ টাইমত মই যিহেতু তলফালেই চাই আছিলোঁ, ভণ্টিৰ নিচিনা এনেকুৱা চাই ফিল কৰি আছিলোঁ। 2,50,500 টাকা দেড় সাব্যস্ত করিয়া আর সমস্ত টাকাই নগদ বুঝিয়ে দিয়ে। আৰু মোৰ ড্ৰেছযোৰ মুনুৰ পাপাই মানে চাই পেলাই আনি দিছিলে, এইযোৰ ড্ৰেছ। মই যোৱা নাছিলোঁ, ফটোত দেখা পাইছিলোঁ, মানে ভবা নাছিলোঁ ইমান ভাল লাগিব, কিন্তু পিন্ধাৰ পিছত ড্ৰেছযোৰ খুব ভাল লাগিছিলে, মেখেলা চাদৰযোৰ খুব ভাল লাগিছিলে। আৰু এইফালে দৰা আছে, দৰাই কিছুমান মানে দৰাৰ নিয়মবোৰ সম্পন্ন কৰি আছে। আৰু এতিয়া আমাৰ দৰা কইনা একেলগে ভাত খাবৰ কাৰণে বহি গৈছে। সঁচাই পাভযোৰা আৰু মোৰ কাৰণেতো ভালেই লাগিছে, জৰিটো ধুনীয়া, খুব ভাল লাগিছে। আৰু এইটো এটা নিয়ম আমাৰ, দৰা কইনা একেলগে খাব লাগে। আৰু ভণ্টি লাজ কৰি আছে, মোৰ বিয়াৰ টাইমত ময়ো এনেকুৱা লাজ কৰিছিলোঁ খাবৰ কাৰণে, আৰু চবেই এনেকুৱাই ফিল হয়। আৰু এতিয়া লাষ্টত মানে তেওঁলোকে কিবা এটা প্লেন কৰিছিলে, মানে ৰিং এক্সচেঞ্জ কৰাৰ কাৰণে, তো মই ইমান ভালকৈ জানা নাছিলোঁ। পিছত যেতিয়া গম পালোঁ, তেতিয়া মানে এনেকুৱা হ'ল। আৰু তেওঁলোকে ৰিংটো এক্সচেঞ্জ কৰিলে। মই এটা কেক বনাইছিলোঁ, সেই কেকটো কাটা গ'ল, আৰু সিহঁতেও এটা কেক আনিছিলে, সেই কেকটোও কাটা গ'ল, ৰিংটো এক্সচেঞ্জ কৰা গ'ল, খুব ভাল লাগিল, হাঁহি ফূৰ্তিৰ এটা চিটুৱেশ্যন। আৰু মানে মোক কৈছিলে যে এটা চুৰি দিয়া, কিন্তু মই মানে এটা ডাঙৰ চুৰি এটা দি দিছিলোঁ, আৰু সেইটো লৈ অলপ জমনি হৈ গ'ল। মানে মই কেকটো বনাইছিলোঁ ঠিকেই, কিন্তু চুৰিখন মানে এড কৰিবৰ কাৰণে পাহৰি গৈছিলোঁ, প্লাষ্টিকৰ মানে যিখন চুৰি থাকে কেক কাটা, সেইখন এড কৰিবৰ কাৰণে পাহৰি গৈছিলোঁ। আৰু ইয়াতে কেক লৈ এটা মানে জমনি হৈ গ'ল, আমাৰ ভাইটিয়ে মানে কৈছে নাই আমাৰ ঘৰতো কাটা, মানে সিহঁতে কৈছে না আমি আমাৰটো কাটিম, মানে এনেকুৱা আৰু টানা টানি লাগি গৈছিলে, খুব এটা জমনি। আৰু আমাৰ মুনুই পূৰা কেক খাবৰ কাৰণে ৰেডি হৈ আছিল, আৰু মাহীয়ে তাইক কেক খুৱাই দিলে। আৰু আহি গৈছে এতিয়া লাষ্ট মমেণ্ট, মানে য'ত কইনা বিদায় হৈ গুচি যাব, আৰু কইনাক মানে সঁপি দিব আৰু আব্বাই। তো চব আমি চোতালত এনেকুৱা থিয় হৈ আছিলোঁ, আৰু চবেই চাই আছিলোঁ। আৰু আমাৰ ভাইজানে চব কিছু দায়িত্ব লৈ আছিলে, তেওঁ বাবলিৰ কাৰণে চব কিছু দায়িত্ব তেওঁৱে লৈছিলে, আৰু তেওঁ থিয় হৈ আছিলে, চববিলাক ফৰ্মেলিটিজ পূৰা হৈ আছিলে। আৰু এনেকুৱা আমাৰ কইনা এতিয়া বিদায় হৈ মানে গৈ আছে, আৰু মানে গাড়ীৱালা আয়া ঘৰ চে কচৰা নিকাল টাইপ। সঁচাকৈ খুব দুখ লগা মুহূৰ্ত এইখিনি, আৰু এজনী ছোৱালীৰ কাৰণে খুব দুখ লগা মুহূৰ্ত। আচ্ছা, ক'বই পাহৰি গৈছোঁ মই যে আমাৰ দৰা ক'ৰ, আমাৰ দৰা হ'ল ধুবুৰী গৌৰীপুৰৰ, আৰু কইনা হ'ল মানে গৰৈমাৰী, ছয়গাঁও গৰৈমাৰীৰ কইনা, আৰু ধুবুৰী গৌৰীপুৰৰ ল'ৰা। তো মানে এতিয়া কইনাই 5 ঘণ্টা ট্ৰেভেল কৰিব লাগিব, মানে বহুত দূৰ, গৰৈমাৰীৰ পৰা ধুবুৰী বহুতেই দূৰ। তো মানে এতিয়া আমাৰ কইনা ট্ৰেভেল কৰিবৰ কাৰণে পূৰা ৰেডি, আৰু এতিয়া আমাৰ কইনা বিদায় হৈ গৈ আছে। টাটা বাই বাই, চি ইউ এগেইন বাবলি, আকৌ লগ পাম। তো গাইজ, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত মোৰ পেজ ডাৰ্চিছ মমত ফ'ল' কৰি দিব, যাতে মই আৰু নতুন নতুন ভিডিঅ' আনিব পাৰোঁ। থেংক ইউ ছ' মাছ। এই বিয়াৰ ব্লগটো আশা কৰোঁ আপোনালোকে এনজয় কৰিব।